নমস্কাৰ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহিছো এটা সুন্দৰ ৰাতিপুৱা সুন্দৰ পৰিবেশ আমি এঠাইলৈ বুলি ওলাইছো এয়া আছিল জেঠ মাহৰ 9 তাৰিখ আৰু সিদিনা আছিল বুদ্ধ পূৰ্ণিমা আৰু আমি যাত্ৰা কৰিছো খুব ধুনীয়া পৰিবেশ এটাত পৰিয়ালৰ সকলোৱে মিলি এঠাইলৈ বুলি আৰু সেই ঠাইখিনি হ'ল মহাপ্ৰভু শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰলৈ বুলি এয়া চাওকচোন আমি এয়া লাহে ধীৰে আহি মন্দিৰৰ দুৱাৰদলি পালোঁ এয়া খুব ধুনীয়া দেখিবলৈ মন্দিৰটোৰ চৌহদ খুব সুন্দৰ পৰিবেশ শান্ত পৰিবেশ আৰু সিদিনা ৰ'দ দি আছিল যদিও মন্দিৰটোত সোমাই ইমান ধুনীয়া শান্ত শীতল পৰিবেশ এটা পাইছোঁ যে খুব ভাল লগা আচলতে এয়া চাওকচোন মন্দিৰটো ইমান ধুনীয়াকৈ চিকুণাই ৰাখিছে চাৰিওফালে খুব ধুনীয়া দেখিবলৈ আৰু গছৰ ছাঁ পৰি ঠাইখিনি খুব শীতল হৈ আছে এয়া এইফালে এই যে ঘৰটো দেখিছে এইখিনিতে চাকি ধূপ জ্বলোৱা হয় আৰু এইখিনিত এয়া মূল মন্দিৰটো আৰু এইফালে চাগে অনুষ্ঠানবোৰ আয়োজন কৰা হয় আমি আহিছোঁ এই মন্দিৰলৈ বুলি আমাৰ ল'ৰা গীতৰ আজি অন্নপ্ৰসনৰ দিনটো বাছি লৈছোঁ আৰু তাৰ মুখত প্ৰথম টপা অন্ন দিবলৈ ইয়ালৈ আমি সকলোৱে আহিছোঁ ভগৱান শ্ৰীকৃষ্ণৰ সন্মুখত তাক এই মন্দিৰৰ পৰা ভোগ অকণমান মুখত দিম আৰু সেই নিয়ম কৰাবলৈ বুলিয়ে আমি ঘৰৰ পৰা সকলোৱে আহিছোঁ ইয়াতে সোমাই আমি চাকি ধূপখিনি জ্বলাই ল'লোঁ খুব ধুনীয়াকৈ ইয়াতে আচুতীয়াকৈ জ্বলাবলৈ দিয়ে আৰু অকণমান জিৰাই ল'লোঁ ইয়াতে সকলোৱে মিলি ইয়াত যোন যেনেকৈ পাৰে সকলোৱে বহি লৈছে এইফালে আছে মাজুমা সেইফালে দেউতা এইজন এওঁ এইফালে গীত গুণগুণ আৰু গীতৰ মামা মোৰ খুৰাৰ ল'ৰা মই এওঁ মা আছে এয়া সৰু বা কাষত মাজু বা ডাঙৰ বা সেইফালে দেউতা আৰু এইটো খুটাত আউজি মা মুনু বাবু আৰু আইনুৱে ভিডিঅ'টো কৰি আছে এই সময়ত আৰু ইয়াত মানুহ যথেষ্ট হৈছে যিমান দীঘল শাৰী দেখিছোঁ বহু দেৰি পিছতো আকৌ সেই একেটা শাৰীয়ে দেখি আছোঁ আৰু মন্দিৰটোৰ চাফ চিকুণ খুব মানিবলগীয়া এয়া আমাৰ গীতৰ এইবাৰ পাল পৰিল তাৰ আগত ল'ৰা এটা আছিল এয়া তাৰ নিয়ম কৰা হ'ল চাওকচোন সি মানে আগত যিখিনি বস্তু দেখিছে তাক চব চুব দিব লাগে সি খুব চিঞৰি আছে তাক মানে লাৰিব দিব লাগে বস্তুখিনি ইয়াতে অন্নপ্ৰসনৰ বাবে দুটা সুন্দৰভাৱে কঠালি ৰাখিছে গতিকে আপোনালোকেও বিচাৰিলে ইয়াতে নিয়মখিনি কৰাব পাৰিব খুব ধুনীয়াকৈ ৰাখে খুব ধুনীয়াকৈ নিয়ম নীতি কৰি ইয়াত অন্নপ্ৰসন কৰোৱা হয় চাওকচোন অকণমান নাকৰ বিন্ধা দিব দুইটা নাকত অকণমান চকু দুটা দিব দুইটা চকু লাহে লাহে দিব দেই চকু দুটা দিয়ক অকণমান কাণ দুখনত দিয়ক কাণত অকণমান নাভিত দিয়ক নাইটোত ৰ পানীখিনি এনেকৈ মূৰৰ পৰা ভৰিলৈকে লগাই হ'ব হাতখন ধুব ইয়াৰ পৰা প্ৰসাদ লোৱা চামুচেদি এনেদৰে আমি তাৰ গোটেই নিয়মখিনি মন্দিৰতে কৰাই আনিলোঁ
আৰু ভগৱানৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ সি যেন সদায় কুশলে থাকে তাকে কামনা কৰিব আৰু তাক মানুহ হিচাপে যাতে গঢ় দিব পাৰোঁ আৰু তাৰ দুদিন পিছত আমি ঘৰলৈ উভতি আহি এটা সৰুকৈ পাৰ্টি ৰাখিছিলোঁ আলহীখিনি আৰু লগৰখিনি মাতি তাৰ দুখনমান ফটো আপোনালোকলৈ আগবঢ়ালোঁ